জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই হয় অসমৰ ভাইমামান জগতৰ জনপ্ৰিয় অভিনেতা ৰাজীৱ ৰাজনীক আৰু আমাৰ মাজত নাই তেখেতৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিলে আপুনিও হ'ব আচৰিত চাৰিওফালে যেন এতিয়া মৃত্যুৰ কেৰিলি শিল্পী সমাজলৈ পুনৰ এক দুখ খবৰ কোনেও ভবা নাছিল এই জনপ্ৰিয় অভিনেতাজনে যে আমাক এৰি এদিন গুচি যাব জানিবলৈ পোৱা মতে তেখেতৰ মৃত্যুৰ প্ৰকৃত কাৰণ এটি পথ দুৰ্ঘটনা হয় এটি পথ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় ৰাজীৱ ৰাজনীকে এই দুখ খবৰটো পাই সঁচাকৈয়ে বৰ বেয়া লাগিছে আজিৰ ভিডিঅ'টো আসলে মানে ভিডিঅ'টো পাৰা মানে শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে পায় ভিডিঅ'টো কমেন্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন সোনকালে পায়